সৰুৰ পৰা শুনি আছিলো এইখন পূজা আৰু ঘপককে দেখা পালো আৰু ইয়াতে সোমাই অলপমান মাৰ আশীৰ্বাদ লৈ যাওঁ আৰু এয়াই হ'ল 89 সংখ্যক কেওটকুছি লক্ষ্মী পূজা। তো নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটা নতুন ভিডিঅ'লৈ। আচলতে আমি গুৱাহাটীলৈ গৈছিলো কিবা এটা কামত, দাদাও আছে ইফালে, তো দাদাৰ লগত যিহেতু গৈছিলো এতিয়া আহি আছো আৰু ৰাতিপুৱা আহিলো আৰু ৰাতিপুৱা আহি মানে ইমান ভাল লাগিল হয় মনটো, ইমান ভক্তিমূলকভাৱে আহিছিলো আৰু এখন পূজা লগ পালো আৰু এইখনে হ'ল কেওটকুছি লক্ষ্মী পূজা আৰু ইয়াতে সোমাই অলপমান সেৱা কৰি ধুনীয়াকৈ কমিটিৰ ওচৰলৈ যাই আছো। নমস্কাৰ সকলোকে শাৰদীয় শুভেচ্ছা জনাইছো। মই 89 সংখ্যক শ্ৰী শ্ৰী মহালক্ষ্মী পূজা সমিতিৰ সভাপতি গৌতম দাস। বিগত 88 বছৰৰ দৰে এইবেলি আমাৰ 89 সংখ্যক শ্ৰী শ্ৰী মহালক্ষ্মী পূজা মহোৎসৱ যোৱা 6 অক্টোবৰৰ পৰা 7 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে 12 তাৰিখলৈকে অনুষ্ঠিত কৰিছোঁ। আৰু এইখন পূজা আচলতে 89 বছৰেই হ'ল আৰু যিহেতু পুৰণি পূজা এখন মানে ঐতিহাসিক পূজা আৰু এইখনৰ বিষয়ে মানে আগতেনো কেনে আছিল প্ৰথম অৱস্থাত বা এতিয়া কেনে, এই পৰিৱৰ্তনটো ক'ব আমাৰ খুৰাই। আমাৰ এই পূজাখন 1936 চনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম অৱস্থাত কেনেকুৱা হৈছিল আমিতো দেখা নাই, তথাপি ইয়াতে আমি যিখিনিলৈকে দেখিছিলোঁ, আমি ইয়াতে কলপুলিৰ দ্বাৰা ৰভা বনাই সৰুকৈ এটা মন্দিৰত এইটো পূজাভাগ চলিছিল। এতিয়া আমি ইয়াতে বিয়াগম এটা মন্দিৰ বনাইছোঁ, মহালক্ষ্মী মন্দিৰ। এই মহালক্ষ্মী মন্দিৰৰ জৰিয়তে ইয়াত পূজাভাগ সদায় অৰ্চনা হয়। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক আৰু বৈদিক দিশৰ উন্নতিৰ বাবে আমি প্ৰতি বছৰৰ দৰে এইবেলিও বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আমাৰ যেনে চিত্ৰাংকন, ভেকচন আৰু নৃত্য প্ৰতিযোগিতা এইবিলাক আছে। তাৰোপৰি আমি বিয়ানাম প্ৰতিযোগিতাও আছে এইবেলি। আৰু এইবেলি আমাৰ বিশেষকৈ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বাবে আমি এটা দিন অহা 10 অক্টোবৰত তেওঁৰ ওপৰত গীতি আলক্ষ্য নৃত্য আৰু সংগীতানুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু তাৰোপৰি অন্তিম দিনাখন আমাৰ সাংস্কৃতিক মেগা প্ৰগ্ৰেম এটা থাকে আৰু সেই সাংস্কৃতিক অনুষ্ঠানটো আমাৰ অতিকে মৰমৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত উৎসৰ্গা কৰিছোঁ আৰু তেখেতৰ সোঁৱৰণতে সেই অনুষ্ঠানটি আমি অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে যদি এই পূজাখনলৈ অহা নাই তেন্তে এবাৰ আহিব, নিশ্চয় ভাল হ'ব, কাৰণ মাৰ আশীৰ্বাদ ল'বলৈ আহিলোঁ আৰু সৰুৰ পৰাই শুনি আছিলোঁ এই পূজাখনৰ কাহিনী আৰু আজি আহি ইমান ভাল লাগিল আৰু চাৰিওফালে পৰিৱেশটো দেখি বিৰাটেই ভাল লাগিল, কাৰণ ৰাতি হুলস্থুল হৈ না দিনতে ভাল লাগে আৰু এইখন জুবিন দাৰ নামত সৌৰণী মঞ্চ আৰু চাৰিওফালে দোকান 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 দোকান। আচলতে যেতিয়া সন্ধিয়া হয় নহয়, সন্ধিয়া মানুহে আহে ফুৰিবলৈ মানে পূজালৈ, কিন্তু সন্ধিয়া অলপ আহাতকৈ মানে দিনতে আহিব লাগে, অলপমান চাব পাৰি, মানে অলপমান ভালকৈ ঘূৰিব পাৰি সেয়াই আৰু চাৰিওফালে জিলপি নিমকিৰে দোকান খাবলৈ মন গৈছে আৰু ইয়াতে মানে এই পূজাখনৰ মানে মন্দিৰৰ সাহায্যতে ইয়াতে মানে উপহাৰ কুপন খেল টিকেটবোৰ বেছি আছে আৰু ইফালে খুৰা আছে। খুৰা ভাল না খবৰ? ভাল। এতিয়া আমি যিহেতু এখন ল'ম, দাদাই বোলে ল'ব, আমি নাম্বাৰটো নাচাওঁ আচলতে। নমো নমো কৃষ্ণ ভগৱান আৰু এইখনে হ'ল উপহাৰ কুপনৰ খেল বা গাড়ী তামাম আছে। আৰু এই পূজাখনৰ সন্মুখতে আছে ইফালে কেওটকুছি সত্ৰ আৰু কেওটকুছি সত্ৰলৈ ভিতৰলৈ সোমাই আছো। আৰু বৰপেটাত আহিলেতো জানে চবফালে সত্ৰ, আচলতে গোটেইবোৰ সত্ৰ চাই পোৱা নাই, আচলতে নতুন প্ৰথমবাৰৰ কাৰণে আহিছো না দাদী। টিকেটটো কাটছা ঠিকে আছে, পালি ভাগা বুলি নাভাগা আৰু লটাৰী টিকেটবোৰ চবেই আশাতে কাটে, কিন্তু চবেই নাপায় না, তো যিয়ে পায় সেইসকলক কিন্তু ভাগ্য কিন্তু মানিব লাগিব আৰু মই জীৱনত একো পাই পোৱা নাই, সেইকাৰণে অলপ বেয়া লাগে কাটিবলৈ। আৰু আহি পালো এইখনেই সত্ৰ, ইফালে শ্ৰী শ্ৰী মুকুন্দদেৱ স্থাপিত কেওটকুছি সত্ৰ। তো ভিতৰলৈ নাযাওঁ বাৰু, ইয়াৰ পৰাই দেখাই দিছোঁ অলপমান। আৰু ইফালে যদি চাই সৰুখন সত্ৰ আৰু এনেকৈ সত্ৰখনো চালো। মানে আজি দিনটো আচলতে ৰাতিপুৱাৰ ভাগৰ পৰা আচলতে ভক্তিমূলকভাৱে গৈ আছে দিনটো আৰু ভাল লাগিছে কিবা এটা। এতিয়া একদম ডাইৰেক্ট ঘৰলৈ আৰু পূজা চূজা চাই যাবলৈ ওলোৱাত মানে বিৰাট বেয়া লাগে আৰু বাই বাই কেওটকুছি আকৌ আহিম, আকৌ লগ পোৱাৰ আশাৰে আৰু এনেকৈ মানে বৰপেটাই দি যাই আছো। আৰু এইখনে হ'ল বৰপেটা আৰু বৰপেটাৰ পৰা ডাইৰেক্ট বঙাইগাঁও। আৰু সকলোতকৈ ডাঙৰ কথা জুবিনদাৰ যিটো গান আছে সেইটো নাম্বাৰ 1 ট্ৰেণ্ডিঙত গৈছে, মানে নাম্বাৰ 1 হাইপত। চাব নেকি এইটো হাইপটো মাৰিলো, এতিয়া লাহে লাহে আহি আছে আৰু নাম্বাৰ 1 হাইপ একদম জুবিনদাৰ মোৰ মন ৰৈ ৰৈ বিনালে জয় জুবিনদা। এইফালে হৈ গ'ল সন্ধিয়া আৰু ইফালে দাদিয়ে চিংৰা খাই আছে কেনে। ক'ত আছো বৰ্তমান? এইখিনি কাঠলগুৰি বুলি কয়, আৰু এতিয়া মানে সন্ধিয়া হৈ গ'ল কাৰণ আমি এইফালে মানে আজি মানে পূজাই চাবলৈ ওলাই আহিছো আৰু ক'ত ক'ত পূজা চাওঁ আপোনালোকক চাই থাকিব, কিন্তু অলপমান চাহ খাই লওঁ আৰু প্ৰথমতে চিংৰা চাহ না দাদি মাৰো মাৰো মাৰো, বাকী বাদ দিয়ক, য'তে গ'লে মানে চিংৰা চাহ খামেই আৰু পূজালৈ যিহেতু যাই আছো প্ৰথমতে চাহ আৰু চিংৰা। আৰু এতিয়া আহিলো আমি কাজদহা লক্ষ্মী পূজালৈ, চাওক বাপৰে বাপ মানুহ কিন্তু তামাম ভিৰ হৈছে দেই। তো আহি পালো আন এখন পূজাথলীলৈ। আচলতে এইখন পূজাথলী মোৰ প্ৰথমবাৰৰ বাবে আহিছো আৰু পূজাখন ইমানেই ভিৰ, মানে ইমানেই ৰাইজৰ ভিৰ, ইমানেই ভক্তৰ সমাগম, মানে পাগল হৈ গৈছো। আৰু এইফালে কমিটিৰ খুৰা আছে, তো খুৰা প্ৰথমতে নমস্কাৰ জনাইছো। নমস্কাৰ। আৰু খুৰাই জনাব এই মানে পূজাখনৰ বিষয়ে অলপমান। আমাৰ কাজদহা শ্ৰী শ্ৰী মাতা লক্ষ্মী পূজা আজি 61 ইয়াৰ্ছত ভৰি দিছে। গতিকে এই পূজাখনত আমাৰ ইয়াতে নানান জাতি ধৰ্মৰ মানুহ ইয়াতে আহি একত্ৰিত হৈ এইখন মেলা উপভোগ কৰে। ইয়াতে নানান ধৰণৰ খেল ধেমালি
আদি কৰি দোকান পোহাৰবিলাক হয় ইয়াতে সকলো ধৰণৰ ব্যক্তি আহি আমাৰ মাক পূজা অৰ্চনা কৰে লগতে জুলাপি দোকান ইয়াতে আমাৰ ওচৰে পাজৰে থকা গাঁওবিলাকৰ মানুহবিলাক আহি ইয়াতে জুলাপি দোকানৰ জুলাপি বিক্ৰী কৰি বা জুলাপিবিলাক কিনি লৈ যায় জুলাপি দোকানৰ এনে ভালেই হয় গতিকে ৰাইজৰ আপোনালোকে সহায় দেখিছে এনেকুৱা হয় এটা পৰিস্থিতি আমি যিহেতু এটা সীমামূৰীয়া অঞ্চলত আছোঁ এই সীমামূৰীয়া অঞ্চলত থকাৰ সত্ত্বেও আমাক ইয়াৰে যিখিনি লোকেল মানুহ আমাৰ মুছলিম ভাই আদি কৰি তেখেতসকলে বিশেষকৈ আমাক বেছি মানে সঁহাৰি জনায় গতিকে তেখেতসকলক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনাকো অভিনন্দন জ্ঞাপন কৰিছোঁ এইখিনি ক'ব লগা আৰু কি ধন্যবাদ আৰু খুৰা কওক এইবাৰ মানে কেইদিনীয়াকৈ পূজা উদযাপন কৰিবলৈ লৈছে এইবাৰ বিশেষকৈ আমি কমিটিখনে 3 দিনীয়া কাৰ্যসূচী ৰাখিছোঁ 3 দিনীয়া হয় অনুষ্ঠান চলি আছে হয় আৰু কি চলি আছে এতিয়া অলপ আগতে নাম পৰিৱেশন কৰা হ'ল আপোনাৰ বিজনী দাৰাংগাৰ পৰা অহা নামৰ দল আৰু এতিয়া খাৰাতাল হৈ আছে আপোনাৰ তিলপুখুৰী সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আহি এই পূজাখন উপভোগ কৰে আৰু এইটো দেখি সঁচাকৈ বহুত ভাল লাগিলে অসমীয়া বড়ো বেংগলী মুছলিম সকলো একেলগে আৰু জুবিন দাক এনেকৈ শ্ৰদ্ধাঞ্জলি দিয়া হৈছে আৰু এতিয়া ঘৰলৈ যাব লাগে আৰু ঘৰলৈতো যাম কিন্তু যাম মানে জামত ফাঁচিছোঁ এতিয়া কোনফালে ওলাওঁ চাৰিওফালে গাড়ী আহি আছে দুখনমান পূজা বাকী আছে এতিয়া চাব লাগে ওপৰৰ পৰা বৰষুণ পৰিছে হৈছে দে আৰু আজি আৰু ইমান চাব নোৱাৰিম আৰু বাপৰে বাপ তো হঠাৎ এনেকৈ আহি আছিলোঁ আৰু ইমান বৰষুণ নহয় তো বৰষুণত কি খাব আৰু তো অলপমান জিৰালোঁ আৰু এই চেৰি লৈছোঁ ৰ'ব চেৰি খাই যাই আছোঁ আৰু দাদী ভিজাৰ কাৰণে কোনো ৰিংকট চিংকট নাই এতিয়া কি হ'ব আৰু ভিজা নাই দিয়ক তথাপিও মানে ভয় লাগে না তো জ্বৰ চৰ হ'লে আৰু কি কৰিব সেই আৰু ফেৰি খাই লৈছোঁ এটা এতিয়া যাই আছোঁ বৰষুণ যাক আগে যাই আছে মানে ওপৰৰ পৰা জনবাই হাঁহি আছে ওপৰৰ পৰা বৰষুণো পৰি আছে এতিয়া কি কৰোঁ মানিকপুৰ আহি পালোঁ ব্ৰিজৰ তলত আছোঁ ইমান বৰষুণ বাপৰে বাপ আৰু এতিয়া মানিকপুৰত পূজা চাম বুলি ভাবিছিলোঁ কিন্তু নহ'ব চাগে এতিয়া পানীখিনি যাওক মানে বৰষুণ যাক এৰক ক'ত যাওঁ কি কথা আৰু আপোনালোকৰ ফালে কি পূজা হয় মানে ক'ত পূজা আছে জনাবচোন যদি যাওঁ মানে ভাল লাগিব আৰু ইফালে জুবিন দা জয় জুবিন দা তো পুনৰ এটা ভিডিঅ' এতিয়া লগ পোৱাৰ আশাৰে আজিলৈ দিছোঁ বাই আৰু ক'ত যাম পূজা আপোনালোকে চাই থাকিব কিন্তু আপোনালোকৰ ঠাইতে যাম